কল্পনা কৰক আপুনি ৰাতিপুৱা যিখন ঘৰলৈ উভতি যোৱাৰ সপোন দেখিছিলে সেই মুহূৰ্তৰ ভিতৰত সেই ঘৰখনে যদি পানী বোকা শিলৰ তলত হেৰাই যায়। নেপালত ঠিক তেনেকুৱাই ঘটিল। নেপালৰ ৰাখোৱা জিলাৰ অন্তৰ্গত ভূতেকুশী নদী অঞ্চলত হঠাৎ নামি আহিল এক ভয়ংকৰ বান্ধ। এয়া কোনো সাধাৰণ বান্ধ নাছিল। হিমালয়ৰ ওপৰৰ পৰা হিমবাহৰ এটা অংশ খহি পৰাৰ পিছত বৰফ, প্ৰকাণ্ড শিল, বোকা আৰু পানীৰে এক ভয়ংকৰ ঢৌ নদীৰে তীব্ৰ গতিত তললৈ নামি আহিল। ৰাস্তা গ'ল, দলং গ'ল, ঘৰ দুৱাৰ গ'ল আৰু মানুহৰ জীৱনটো এক মুহূৰ্ততে উলট পালট হৈ গ'ল। ২৭ আগষ্ট পুৱা নেপাল পুলিচৰ তথ্য অনুসৰি ইতিমধ্যে ১৬২ জন মানুহৰ মৃত্যু নিশ্চিত হৈছে আৰু এতিয়াও বহু লোক সন্ধানহীন অৱস্থাত আছে। আৰু এই দৃশ্যবোৰ দেখিলে আমাৰ অসমৰ মানুহে হয়তো শিৱসাগৰৰ সেই ভয়ংকৰ দিনটো পাহৰিব নোৱাৰিব। যেতিয়া পানী ঘৰলৈ সোমাইছিল তেতিয়া হয়তো কোনোবাই নিজৰ সন্তানক কোলাত লৈছিল আৰু কোনোবাই নিজৰ বৃদ্ধ মাক দেউতাকক বচাবলৈ চেষ্টা কৰিছিল আৰু কোনোবাই নিজৰ ঘৰখনৰ পৰা শেষবাৰৰ বাবে ওলাই আহিছিল। নেপালতো আজি বহু পৰিয়ালৰ কাহিনী একেই। বানৰ পানী নামি যাব পাৰে, কিন্তু পানীয়ে লৈ যোৱা মানুহজনক ঘৰখনৰ স্মৃতিবোৰক ঘূৰাই আনিব নোৱাৰে। আজি নেপাল কঁপি উঠিছে, কাইলৈ হয়তো আন কোনো পাহাৰ, আন কোনো নদী, আন কোনো মানুহৰ পাল আহিব পাৰে। প্ৰকৃতিয়ে আমাক বাৰে বাৰে এটা কথাই সোঁৱৰাই দিয়ে, মানুহ যিমানে শক্তিশালী নহওক কিয় প্ৰকৃতিৰ আগত আমি এতিয়াও অতি অসহায়। নেপালৰ এই ভয়ংকৰ বানত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকীলৈ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি। যিসকলে আপোনজনক হেৰুৱালে তেওঁলোকৰ দুখত আমিও সমব্যৰ্থী। হওক এই কঠিন সময়ত নেপালৰ প্ৰতিগৰাকী মানুহৰ বাবে আমি প্ৰাৰ্থনা কৰোঁ। পানী হয়তো নামি যাব, কিন্তু এই বেদনাৰ স্মৃতি কেতিয়াও নোহোৱা নহ'ব।